তো আজি এটা বিশেষ দিন মোৰ বাবে। তো নতুন গাড়ী লয়, নতুন গাড়ী লয়। এই ছাগলীটোৱে আমাক ইমান ডিষ্টাৰ্ব দি আছে, য'ত যাওঁ আহি আছে মানে হে গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেল কমল ব্লগ চলে। চ' আজি এটা বিশেষ দিন মোৰ বাবে। চ' সেই দিনটোতে মই নিজে নিজক এটা ছাৰপ্ৰাইজ দিছোঁ আৰু আপোনালোকক এটা ছাৰপ্ৰাইজ দিব খোজোঁ। চ' ছাৰপ্ৰাইজটো কেনেকুৱা হয় আপোনালোকে কেনেকুৱা লাগে আৰু বাকীখিনি ফিচাৰ্ছখিনি মই বাৰু কৈ দিম, কি হয় কি নহয়, কেনেকুৱা পিছত এটা এনেকুৱা ভিডিঅ' বনাম। চ' আপোনালোকে এতিয়া বৰ্তমান ছাৰপ্ৰাইজটো চাই লওক। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এখন কালি ডেলিভাৰ কৰিছিল গধূলি লৈছোঁ মই। চ' সন্ধিয়া হোৱাৰ বাবে কালি ভিডিঅ' বনাব নোৱাৰিলোঁ। এতিয়া ৰাতিপুৱা এখন এতিয়া পূজা কৰিব লৈ যাই আছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব, পূজা কৰা ভিডিঅ' আৰু ক'ত যাই আছোঁ। আজি স্পেচিয়েল ডে হ'ল, মোৰ আজি বাৰ্থডে হয়। চ' চাওক, সেইখনে হ'লে বাইকখন। তো পিছত ফিচাৰ্ছখিনি কৈ দিম। আজি মোৰ বাৰ্থডে হয়, চ' বাৰ্থডে হিচাপে এইখন মই নিজে নিজক গিফ্ট দিয়া টাইপ হ'ল, কালি ল'লোঁ বাইকখন। চ' এতিয়া আমি মন্দিৰলৈকে যাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं, जाने मेरी जानी मर जानी मैनू छड़ना नहीं आनी। তো গাইজ, বৰ্তমান আমি আহি পালোঁ দক্ষিণ গাঁৱৰ এইটো নতুন ৰাস্তা হয়, এইফালেদি ওলাই যাই আছোঁ আমি মন্দিৰটোলৈ। আপোনালোকে দেখা পাব ওপৰৰ মন্দিৰ, কি মন্দিৰত যাওঁ, আৰু মন্দিৰটো খুবেই ধুনীয়া হয়। চ' যাই আছোঁ, চাই থাকক আপোনালোকে। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं, जाने मेरी जानी मर जानी मैनू छड़ना नहीं आनी, तेरी याद हर दफा कौन समझ आए जब। তো গাইজ, চাওক আগফালে ইমান এটা ধুনীয়া ভিউ চাই গাড়ী চলোৱা মজাই বেলেগ। আপোনালোকে চাই থাকক, মইতো চায়ে আছোঁ, চাই গাড়ী চলাই আছোঁ। বলক যাই থাকোঁ আমাৰ ডেষ্টিনেশ্যনলৈকে। তো তাত যাই কিনে দেখুৱাই আছোঁ মন্দিৰটো কেনেকুৱা হয়, কি হয়, আৰু কেনেকৈ আপোনালোকে আহিব পাৰিব, চবখিনি কৈ আছোঁ। তালৈকে যাই থাকোঁ, বলক। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे
झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझ গাইজ বৰ্তমান আমি আহি পালোঁ হ'ল পামহি টেম্পল পামহি মন্দিৰ তো আহি পালোঁ গাড়ীখন এতিয়া মানে পূজা কৰিম ইয়াতে সেইটো হ'ল গণেশ মন্দিৰ এতিয়া পূজা চূজা কৰি আগলৈকে যাওঁ আগত যাই কেনে শিৱ মন্দিৰলৈকে যাম তাতে দেখাম আপোনালোকক কেনেকৈ পূজা হয় কি হয় আৰু এটা একদম শান্তিময় দৃশ্য হয় চ' চাই থাকক ভিডিঅ'টো নিয়লৈকে গাড়ীখন পূজাটো কৰি লওঁ তাৰপিছত কৈ আছোঁ এয়া হ'ল পামহিত থকা গণেশ টেম্পল এতিয়া গাড়ীখন পূজা হ'ব পূজা হয় আমি ওপৰলৈকে যাম ওপৰত যে দেখুৱাম দেউ ৰেডি কৰি আছে চব কি ধুনীয়াকৈ শিলতে ওলাইছে চব গণেশ মূৰ্তিটো सर्वदेव देवीभ्यो नमः जानजन्त्रपूजनम চ' ফাইনেলি হৈ গ'ল গাড়ী পূজা এতিয়া আমি ওপৰলৈকে যাই আছোঁ ওপৰত আছে আপোনাৰ সেইটো গণেশ টেম্পল আছিল চ' ওপৰত আছে ভীমেশ্বৰ টেম্পল বুলি কয় মানে ভীমেশ্বৰ দেৱালয় চ' পামহি টেম্পল হিমাশংকৰ দেৱালয় চ' ওপৰত গৈ আছোঁ আমি গণেশ মন্দিৰত পূজাখিনি কৰি ল'লোঁ এতিয়া ওপৰৰ চাৰিওফালে জংঘল 360 ভিউ আৰু ইয়াতে হাতীও ওলায় চ' আমি এতিয়া যাই আছোঁ ওপৰৰ মন্দিৰটোলৈকে মন্দিৰটোত যাই ধুনীয়া ভিউ দেখাম কেনে লাগি আছে দুটাকো কমেণ্টত জনাব চ' বাৰ্থডে উপলক্ষে দেখিছেনে নাই কি ধুনীয়া কাপোৰ পিন্ধি আহিছে মোক দেখাব বাৰ্থডে বয় থেংক ইউ আমি আগতে আহিছোঁ বহুতবাৰ আহিছোঁ বাট ভিডিঅ' বনোৱা নাছিলোঁ এইবাৰ যিহেতু ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলোঁ চ' ভাবিলোঁ আজিৰ দিনটোতো এটা ভিডিঅ' হৈ যাওক মনত থাকিব পিছলৈকে যোৱাবাৰ বাৰ্থডেটো আহিছিলোঁ মোৰ চ' এইবাৰ দিনটো মনত থাকিব চ' চাওক এইবিলাক পদুমৰ গছ পদুম ফুল ফুলা নাই বাট পাতবিলাক সেয়া ৰাতি হ'লে হাতী আহে চব পদুম ফুল এইফালে চব জংঘল ৰাস্তাটো আগতে বেয়া আছিল আৰু এইফালে এইটো এটা পুখুৰী আছে একদম শান্তি পৰবা কেনেকৈ নামি আছা তুমি এয়া পাই গ'লোঁ আমি এইটো নিজৰাটো হয় নিজৰা নিজৰাটোৰে আমি যাব লাগিব এতিয়া যাই মানে ভৰিখন ধোৱা খাব আৰু নিজে চাওক আমি নিজৰাটো পাৰ হৈ যাম ভৰি ধুব দৰকাৰ নাই আৰু ইয়াতে খোজ দিলে হ'ল ভৰি অট'মেটিক ধোৱা খাই যাব বঢ়িয়া চ' ভিতৰত আহি পালোঁ আমি ইয়াতে এতিয়া চাকি জ্বলাম এইটো হ'ল শিৱ মন্দিৰটো মেইন একদম ওপৰত আছে চ' একদম শান্তিময় পৰিৱেশ এটা 360 ভিউ চাই লওক ইয়াৰ পৰা একদম শান্তি মোৰ বাইদেউ ব্যস্ত বাইদেৱে মোৰ জন্মদিনৰ চাওক জন্মদিনৰ বাবে কিমান চাকি একদম লাইন পাতি দিছে জ্বলাই আছে এখৰকৈ জ্বলোৱা আমি গৈ আছোঁ আগলৈকে
এই কাৰ্পেটবিলাকত পিন্ধে গৈ আছোঁ মেইন পূজাটো কৰাব চ' হ'ল থালি চালি ৰেডি ভালে নিজৰা এতিয়া আমি গৈ আছোঁ ইয়াতে পূজা কৰিব এতিয়া হ'ল মেইন মন্দিৰটো এই ছাগলীটোৱে আমাক ইমান ডিষ্টাৰ্ব দি আছে য'ত যাওঁ পিছে 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 আহি আছে মানে কল নাৰিকল দেখা পাইছেতো দিছোঁ খাব তথাপিও মানে কি পিছে পিছে আহি আছে চাওক পায়স দিছে আমাক খাবলৈ আমি পায়স খাম তাৰে প্ৰসাদে সেয়া খাম আমি টেষ্টি ভগৱানৰ বস্তু এনেও সোৱাদ হয় তো খাই লওঁ খাই কেনে ওলাই যোৱাৰ টাইমত मैं पानी पानी हो गई চ' আমি পূজা চূজা কৰি এতিয়া ওলালোঁ বহুতে ভাল লাগিল আৰু আজি মানে মানুহো বেছি নাই এইখিনিত এনেকুৱা টাইমতে আহিব লাগে একচুৱেলি আৰু আপোনালোকেও কোনোবা যদি আহিব খোজে দেন ইয়াৰ পৰা আপুনি এইটো আমাৰ দীপৰ বিল নাপাওঁতে দীপৰ বিলৰ ভিতৰৰে মানে কি নাপাওঁতে পায় ভীমেশ্বৰ দেৱালয় বুলি চ' আহক ভিজিট কৰক ভীমাশংকৰ দেৱালয় চ' মোৰ বাৰে প্ৰতি মোৰ নামটো ভুল হৈ যায় চ' আহক ভিজিট কৰক আৰু চাই যাওক মানে মন চন যদি বেয়া হৈ আছে আহি এবাৰ ইয়াতে শান্তিপূৰ্ণভাৱে বহি চাওক মন একদম ভাল হৈ যাব চ' আমি ইয়াৰ পৰা ওলাওঁ এতিয়া ওলাই এক পাক দীপৰ বিলৰ পৰা ফুৰি আহিম চ' তাৰ এটা ক্লিপ দেখুৱাম আপোনালোকক তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে দীপৰ বিলৰ মনোমোহা দৃশ্য আৰু এটা ইমান ধুনীয়া বতাহ মাৰি আছে আমি এতিয়া বহি লৈছোঁ ৱাও গাইছ আমি এতিয়া আহি পালোঁ দীপৰ বিল মানে মন্দিৰৰ পৰা আহিলোঁ আৰু মানুহে এনে বাৰ্থডে বুলি ক'লে মানে কি পাৰ্টি বা যিয়ে নহওক আৰু ৰেষ্টুৰেণ্ট তমুক তমুক এইবিলাক ভাবে বাট মই সেইবিলাক কৰা নাই মন্দিৰত গ'লোঁ যিহেতু গাড়ী এখনো লৈছোঁ মন্দিৰৰ পৰা আহিলোঁ আৰু ভালকৈ পূজা কৰিলোঁ অকল আমাৰ কাৰণে নহয় আমাৰ ঘৰৰ কাৰণে বা আপোনালোকৰ কাৰণে চবৰে কাৰণে এতিয়া যাম ঘৰত যাম তাৰ পৰা অকণমান বহি কেনে আৰু ৰাস্তাত কিবা এটা খাম এইবুলিকে ৰেষ্টুৰেণ্টত নহয় নৰ্মেলি কিবা এটা খাম খাই কেনে ঘৰত যাম কাৰণ পাৰ্টিটো দিব লাগিব ইমানখিনি কৰিছে যেতিয়া পাৰ্টিটো মই দিব লাগিব চ' কিবা এটা খুৱাম আৰু চাহ মিঠাই কিবা এটা হ'ব চ' ভিডিঅ'টো চাই যদি ভাল লাগিছে দেন লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা আছে নতুন যদি হয় দেন ছাবস্ক্ৰাইব কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা আছে দেন ছাইডত থকা ঘণ্টি বটনটো টিপি অল প্ৰেছ কৰিব দেন আপুনি নতুন নতুন নটিফিকেশ্যনবিলাক পাব চ' ভিডিঅ'টো আজিলৈকে এইখিনিতে এণ্ড কৰিছোঁ আৰু হেপী বাৰ্থডে টু ইউ থেংক ইউ চ' লগ পাম আকৌ এটা নতুন ঠাই নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই